হেল্ল' ভাইটি ভণ্টিসকল, তোমালোকে মোক চিনি পাইছাই। আজি মই তোমালোকৰ নিউ মেথছ ফেকাল্টি, তোমালোকক আজিৰ পৰা মেথছ পঢ়াম আমিছত। তো চোৱা, এয়া তোমালোকৰ ট্ৰিগন'মেট্ৰি যিটো চেপ্টাৰ আছে। ইউজুৱেলি কি দেখা যায়, ষ্টুডেণ্টবোৰে বহুত এইটো টান পায়। তো মই আজি তোমালোকে এইটো এনেকৈ বুজাম যাতে তোমালোকে এইটো ভাল পোৱা আৰু বিচাৰি মানে ট্ৰিগন'মেট্ৰিৰ চামকেইটাই কৰিব তোমালোকৰ মন যাব। তো লেটছ ষ্টাৰ্ট। আই এম অৰুণজ্যোতি চাংকাকতি। টুডে I'll be starting your trigonometry class. Okay. So first আমি বুঝো হা what is trigonometry. তো যদি আমি বেসিক ডেফিনেশনটো চাওঁ, এইটো বেলেগ একো নহয়, it is a branch of mathematics which deals with the problems related to the right angle triangles. মানে কি, যিবোৰ right angle triangle মানে ধৰা সমকোণী ত্ৰিভুজ, তাহাঁতৰ লগত ৰিলেটেড যিবোৰ আমাৰ মেথামেটিকেল প্ৰব্লেম আছে, সেইবোৰৰ লগত ডিল কৰা মেথছৰ যিটো ভাগ আছে সেইটো হৈছে ট্ৰিগন'মেট্ৰি। এইটো এটা ডেফিনেশ্যন। আৰু এটা ডেফিনেশ্যন আছে কি চাওঁ হা, ইট ইজ দ্য ষ্টাডি অফ ৰিলেশ্যনশ্বিপ বিটুইন দ্য ছাইডছ এণ্ড এংগলছ অফ এ ৰাইট এংগল ট্ৰাইংগল। এইটো কি হয়, এইটো হৈছে সেইটো ৰিলেশ্যনশ্বিপ বিটুইন দ্য ছাইডছ এণ্ড এংগলছ অফ এ ৰাইট এংগল ট্ৰাইংগল। মানে কি, ৰাইট এংগল ট্ৰাইংগল এটাৰ যিবোৰ ছাইডছ আছে আৰু এংগলছ আছে, তেওঁলোকৰ মাজত যিবোৰ ৰিলেশ্যনশ্বিপ আমি বিল্ড কৰিব পাৰোঁ, সেইবোৰে হৈছে ইয়াত যিটো ষ্টাডি কৰা হয় মানে ট্ৰিগন'মেট্ৰি ব্ৰাঞ্চটোত। অ'কে, তো ৰিয়েল লাইফ এক্সাম্পলৰ পৰা যদি আমি চাওঁ, ট্ৰিগন'মেট্ৰিয়ে আমাৰ ৰিয়েল লাইফত কি প্ৰব্লেম ছল্ভ কৰে একজেক্টলি। তো চোৱা, লেটছ এজিউম এটা বিল্ডিং আছে ইয়াত। অ'কে, আৰু ইয়াত এটা পৰুৱা আছে। সি পৰুৱাই বাৰু ভাবিব নোৱাৰে, তথাপিও ধৰা পৰুৱাটোৱে ভাবিছে এই বিল্ডিংটো পাবলৈ আৰু মোৰ কিমান টাইম লাগিব বা কিমান দূৰত আছে। অ'কে, সেইটো কেনেকৈ ই উলিয়াব পাৰিব, ডাইৰেক্টলিতো ই কৈ দিব নোৱাৰে নোযোৱাকৈ, হয় নে নহয়? কিন্তু যদি সি ট্ৰিগন'মেট্ৰি জানে আৰু যদি এনি ওৱান আউট অফ দিছ ছাইডছ হি কেন টেল উইথ দ্য এংগল হিয়াৰ, তেতিয়া কি হ'ব, ধৰা ইয়াৰ দূৰত্বটো সি উলিয়াই ল'ব পাৰিব। মানে ট্ৰিগন'মেট্ৰিয়ে সেইটোতে হেল্প কৰে। ধৰা তুমি দেখিছা আমাৰ পৃথিৱীৰ পৰা যিবোৰ গ্ৰহ, সেইবোৰৰ দূৰত্ব বহুত বেছি। তো টেপ লৈ বা কিবা মিটাৰ লৈ মেলি আমিতো জুখি থাকিব নোৱাৰোঁ। আমি কি কৰোঁ, এনেকুৱা ধৰণৰ মেথামেটিকেল কনচেপ্ট ইউজ কৰিয়ে আমি সেইবোৰৰ ডিষ্টেঞ্চ কেলকুলেট কৰিব পাৰোঁ। অ'কে, তো চিমিলাৰলি ধৰা ছোৱালী এজনী এইডোখৰত খাৰা হৈ আছে গছজোপাৰ পৰা। অ'কে, তাই ভাবিছে মোৰ চকুৰ পৰা গছজোপা ইমানটো দূৰত্বত আছে আৰু ধৰা এইটোতো এটা ৰাইট এংগল ট্ৰাইংগল বনা নাই জানো, তাৰ চকুৰ পৰা চিধাকৈ যদি চোৱা আৰু এনেকৈ ৰাইট এংগল ট্ৰাইংগল এটা বনিছে। তো এই গছজোপা কিমান ওখ সেইটো আমাৰ ট্ৰিগন'মেট্ৰিয়ে উলিয়াব হেল্প কৰিব পাৰে। তো এনেকুৱা ধৰণৰ ট্ৰিগন'মেট্ৰি, তো আমি সেইটোকে আজি শিকিবলৈ আহিছোঁ। তো লেটছ ষ্টাৰ্ট। ইয়াত মই তোমালোকক ষ্টাৰ্ট কৰিব বিচাৰিছোঁ পাইথাগোৰাছ থিয়ৰমৰ লগত। অ'কে, তো তোমালোকে শুনিছা চাগে পাইথাগোৰাছ থিয়ৰমৰ নাম। তো ই কি কয় যে এটা ৰাইট এংগল ট্ৰাইংগলৰ মাজৰ যিটো ছাইডছৰ ৰিলেশ্যনশ্বিপ কি সেইটোৱে কয়। মানে তোমাৰ ধৰা যিটো এটা ৰাইট এংগল ট্ৰাইংগল আছে, তাৰ যিটো হাইপ'টেনিয়াছ মানে কৰ্ণ, তাৰ স্কুৱেৰ বাকী দুটা যে ছাইডছ আছে তাৰ স্কুৱেৰৰ চামৰ সমান। সেইটোৱে আমি ইয়াত লিখি থৈছোঁ। চোৱা, এইটো যদি চোৱা, AC স্কুৱেৰ ইজ ইকুৱেল টু AB স্কুৱেৰ প্লাছ BC স্কুৱেৰ, হয়নে? তো এইটোৱে আমাৰ ৰিলেশ্যনশ্বিপ বুজায় এটা ৰাইট এংগল ট্ৰাইংগলৰ ছাইডছকেইটাৰ মাজৰ ৰিলেশ্যনশ্বিপটো। অ'কে, তো ইয়াত তিনিটা বস্তু আছে। এটা হৈছে H, সেইটো হৈছে হাইপ'টেনিয়াছ, মানে যিটো এই ট্ৰাইংগলটোৰ চবতকৈ দীঘল বাহু, সেইটো সদায় তোমাৰ এই যিটো ৰাইট এংগল থাকে তাৰ অপজিটত থাকে। দিছ উইল বি অলৱেজ বি দ্য হাইপ'টেনিয়াছ। অসমীয়াত কয় কৰ্ণ। তো এইটো H ডিনোট কৰে Hৰে। দেন তাৰপিছত হৈছে বেছ, যিটো তলৰ ফালে এইটো আছে সেইটো হৈছে বেছ, যিটোক ডিনোট কৰোঁ আমি BE দি। আৰু এটা আছে আমাৰ পাৰপেণ্ডিকুলাৰ, যিটো হৈছে P। সেইটোৱে লিখি থোৱা আছে আৰু ৱৰ্ডকেইটা এইকেইটা। দেন এই ৰাইট এংগল ট্ৰাইংগলটোৰ ক্ষেত্ৰত H হৈছে AC, এইটো অলৰেডি ক'লোঁ। P হৈছে তোমাৰ BC আৰু B হৈছে AB। অ'কে, তো ইয়াৰ পৰা আমি কি ক'ব পাৰোঁ, তো এইটো আমি ক'লোৱে যে এইটোৱে হৈছে এটা ৰিলেশ্যনশ্বিপ, হয়নে? ইয়াৰ পৰা আমি কি মানে উলিয়াব পাৰোঁ সেইটো মই তোমাক এক্সাম্পল এটাৰ সৈতে বুজাই দিছোঁ। ধৰা আমাক এটা ট্ৰাইংগলৰ ৰাইট এংগল ট্ৰাইংগল, ডেট ইজ
ৰাইট এংগল ট্ৰাইংগেলৰ দুটা বাহু দি দিছে অ'কে লেটছ চে AB ইজ 8 মিটাৰ এণ্ড AB ইজ 8 মিটাৰ আৰু BC টো দি দিছে অ'কে BC টো দি দিছে এইটো ধৰা 3 মিটাৰ তো আমাক উলিয়াব লাগে AC টো কিমান হ'ব one second AC টো কিমান হ'ব উলিয়াব লাগে আমি অ'কে AC টো আমি নাজানো তো সেইটো আমি কেনেকৈ উলিয়াম তো আমাৰ ওচৰত ডাইৰেক্ট এটা ফৰ্মুলা আছে যে hypotenuse square is equal to P square plus B square হয়নে or we can say AC square is equal to A square plus B square তো AC উলিয়াবলৈ আমাৰ ওচৰত AB অলৰেডি আছে আৰু BCও অলৰেডি আছে তো সেইটোকে আমি ইউজ কৰিম চাবা আমি জানো যে কি হয় AC square is equal to কি হয় AB square plus BC square হয়নে একোতো ভুল কোৱা নাই যে কাৰণ অলৰেডি আমি পঢ়ি আহিলোঁ গোটেই থিয়ৰামটো এইটোৱে যে হাইপোটেনিয়াছৰ স্কুৱেৰ বাকী দুটা ছাইডছৰ স্কুৱেৰৰ ছামৰ সমান হয় হয়নে দেন এতিয়া AB টো কিমান 8 8ৰ স্কুৱেৰ দেন BC টো কিমান বুলি কৈছিলোঁ 3ৰ স্কুৱেৰ আৰু লেফ্ট ছাইডে কি থাকিলে যিটো আছিলে অলৰেডি AC স্কুৱেৰে থাকিলে অ'কে এইটো যদি কৰা 8 স্কুৱেৰ মানে 64 আৰু 3 স্কুৱেৰ মানে 9 তো ইয়াত কৰিছোঁ AC square equal to হ'ব কিমান 64 plus 9 অ'কে এইটোৰ যদি আমি AC এতিয়া লাগে আমাক স্কুৱেৰটো ইফালে গ'লে কি হ'ব ৰুট স্কুৱেৰ ৰুট তো 64 plus 9 is equals to 73 চ' ACৰ ভেলিউ আমি পাই গৈছোঁ 73 আৰু এইটোক তুমি স্কুৱেৰ ৰুট উলিয়াই ল'লে ইয়াৰ এটা পইণ্টত ভেলিউ পাবা সেইটোৱে হ'ব তোমাৰ ACৰ ভেলিউ তো এনেকেই আমাৰ পাইথাগোৰাছ থিয়ৰম ইউজ কৰি ট্ৰিগোনোমেট্ৰিত আমাৰ হেল্প কৰিব এইটোৱে সদায় কোনোবা এটা ছাইড উলিয়াবলৈ অ'কে এনেকৈ দেন লেটছ মুভ টু দ্য নেক্সট শ্লাইড এইটো চিম্পল কনচেপ্ট আছিলে তো ইয়াত আহিছে তোমাৰ মেইন কনচেপ্ট অ'কে ট্ৰিগোনোমেট্ৰিক ৰেচিঅ'ছ যিবোৰ ৰেচিঅ'য়ে আমাক ট্ৰিগোনোমেট্ৰিৰ মানে ক'ৰটো বুজিব সহায় কৰিব অ'কে তো এইটো কেনেকৈ পালোঁ মই চাইন মানে কি কৈছোঁ চাইন কছ টেন কট চেক কছেক এই ছটা আছে আমাৰ ৰেচিঅ' ইয়াৰ কিছুমান ভেলিউ আছে যে PH এইটো PH মানে কি PH মানে অলৰেডি তোমাক কৈছিলোঁ P মানে কি পাৰ্পেণ্ডিকুলাৰ H মানে হৈছে হাইপোটেনিয়াছ চ' PH কেনেকৈ পালোঁ BH কেনেকৈ পালোঁ আৰু PB কেনেকৈ পালোঁ তো এইটো এটা তোমাৰ ৰেচিঅ' হয় যিটো তুমি মনত ৰাখিব লাগিব কিন্তু মনত ৰাখিবলৈ তোমালোকক মই আজি এটা টিপছ দিম চিম্পল এই লাইনটো মনত ৰাখিবা সদায় এই তিনিটা তেতিয়া সদায় ইজিলি বনি যাব কেনেকৈ পাপুৱে বোলে পিছদিনা হাৰোতে বাচিছে ধৰা কিবা গেম খেলি আছিলে পাপুৱে হাৰোতে বাচিলে অ'কে তো PB দেন আকৌ P হেৰ তাৰপিছত HHB তোমাৰ এই তিনিটা ৰেচিঅ' আমাৰ ভেলুকেইটা আমি উলিয়াই ল'লোঁ তো নেক্সট যিকেইটা ৰেচিঅ' আছে কট চেক কছেক সেইকেইটা কেনেকৈ পাম মই তোমালোকক চিম্পল এটা কথা ক'ম বুলি ভাবিছোঁ যে এই চাইনটো যিটো আছে চাইনৰ ৰেচিপ্ৰকেল সদায় কছেক হয় তো চাইনৰ ৰেচিপ্ৰকেল যদি কছেক হয় ডাইৰেক্টলি হিয়াৰ তো কি হ'ব পাৰে কছেকটো যদি চাইনটো আছিলে কি P/H কি হৈ যাব H/P চিমিলাৰলি কছৰ ৰেচিপ্ৰকেল মানে ওলোটাটো কি হয় চেক অ'কে কেছন তো কছৰ ওলোটাটো যদি তোমাৰ চেক হয় B/H আছিলে এইটো কি হ'ব H/B চিম্পল দেন চিমিলাৰলি টেনৰ একদম ৰেচিপ্ৰকেলটো হয় কট যিটো হ'ব B/T অ'কে এইদৰলৈকে বুজিছা তো এইবোৰ যে আমি উলিয়াই ল'লোঁ ই আমাক কেনেকৈ হেল্প কৰিব মই তোমালোকক বুজাই আছোঁ ওৱান ছেকেণ্ড হ'ব ন তো এইটো আমাক কেনেকৈ হেল্প কৰিব এই ৰেচিঅ'বোৰ ইউজ কৰি আমাৰ যিকোনো এটা চামত আমি
ধৰা যিকোনো এটা যদি বাহু উলিয়াব লাগে ৰাইট এংগল ট্ৰাইংগলত তাৰ ভেলুটো আমি উলিয়াব পাৰিম এইবোৰ ৰেচিঅ' ইউজ কৰি মই নেক্সট এক্সাম্পল লৈ মেলি তোমালোক বুজাই দিম এইটো তাতকৈ আগতে এইটো বুজি লোৱা ইয়াৰ পৰা আমাৰ কি কি পচিবিলিটি আছে অ'কে তো এইকেইটা তুমি গম পালা কেনেকৈ ওলাব লাগে দেন আৰু এটা তোমাৰ ইয়াত কথা আছে যে এইকেইটা অসমীয়াটো তোমাৰ মনত ৰাখিব পাৰি এই তিনিটা যদি অসমীয়াত তুমি মনত ৰাখি লোৱা বাকী তিনিটাটো অলৰেডি ওলাই যাব অসমীয়াত এইটো হয় তোমাৰ পি মানে হৈছে লম্ব এইচ মানে হৈছে কৰ্ণ তাৰপিছত বি মানে হৈছে তোমাৰ ভূমি আৰু এইচ মানে হৈছে কৰ্ণ তাৰপিছত পি মানে হৈছে তোমাৰ লম্ব আৰু বি মানে হৈছে ভূমি তো ইয়াৰ এটা চিম্পল ট্ৰিক আছে ইয়াত লিখিছোঁ চাবা ল কচৰি অ'কে এইটো এটা মোৰ নিজৰ পাৰ্চনেল ট্ৰিক তোমালোকক দিছোঁ তো এইটো যদি মনত ৰাখা তোমাৰ মানে ডাইৰেক্ট মনত আহি যাব যিকোনো এটা কুৱেশ্যন কৰিবলৈ ল'লে মই তোমাক এক্সাম্পল দেখাম অ'কে চা ল কচৰি মানে কি হ'ব চাইন উইল বি ইকুৱেল টু লম্ব বাই কি কৰ্ণ মানে কৰ্ণ চা ল কচৰি ডেট ইজ ছেইম এই ইংলিছত যিটো লিখিছিলোঁ পি বাই এইচ একেটাই অ'কে তেনেকৈ ইয়াৰ পিছত কি আছে কছ মানে কি বি বাই এইচ মানে ভূমি বাই কৰ্ণ সেইটোক আমি লিখিব পাৰোঁ ক ভুজিয়া ক'ত অ'কে কাৰোবাক কোনোবাই সুধিছে আৰু ধৰা ভুজিয়াটো ক'ত আছে ভুজিয়া ক'ত এইটো কেনেকৈ লিখিব পাৰিম কছ উইল বি ইকুৱেল টু ভূমি ডিভাইডেড বাই কৰ্ণ তাৰপিছত লাষ্ট কি থাকিলে টেন মানে জানো কি আমি পি বাই বি মানে পাৰপেণ্ডিকুলাৰ বাই বেছ ডেট ইজ অসমীয়াত হ'ব লম্ব বাই ভূমি তো আমি কিহৰ কথা পাতি আছিলোঁ ভুজিয়াৰ কথা লাষ্টত হ'ব কি তেন্তে ল কি ভুজিয়া মানে ভুজিয়াটো বিচাৰি আহি গ'ল অ'কে এইটো কি লিখিব পাৰিম টেন ইকুৱেল টু ল মানে কি লম্ব দেন ভুজিয়া মানে হেৰি আৰু ভূমি বেছ অ'কে এইটো ইংলিছত লিখিবলৈ গ'লে যিটো অলৰেডি লিখি আহিছিলোঁ সেইকেইটাই মানে জাষ্ট অসমীয়াত মনত ৰাখিবলৈ তোমালোকক এটা ট্ৰিক দিলোঁ আৰু ভূমি মানে বি আৰু কৰ্ণ মানে এইচ এইটো অসমীয়াত মনত ৰাখিবলৈ আৰু ইংলিছৰ কাৰণে এইটো অলৰেডি কৈছিলোঁ পাপুৱে বোলে পিছদিনা হাৰুতে পাইছে কিবা এটা গেমৰ কথা কৈছে অ'কে ইয়াৰ পৰা আমি গম পালোঁ যে কি মেইন বস্তু ইয়াত থাকে পি বি এইচ হয়নে এতিয়া পি বি এইচ ইউজ কৰি মানে পাৰপেণ্ডিকুলাৰ বেছ আৰু হাইপটেনিয়াছ ইউজ কৰি আমাৰ এনেকুৱা ৰেচিঅ' কেইটা বনিব পাৰে বুলি গম পালোঁ আমি এই ছটা হয়নে এই ছটাকে মই ক'লোঁ কি এই দুটা এটা আনটোৰ ৰেচিপ্ৰকেল হয় অ'কে বোথ ছাইড চলে মানে এইটো বস্তু তো আমি এইটো কেনেকৈ লিখিব পাৰোঁ নেক্সট শ্লাইডত যদি চোৱা এনেকৈ লিখিব পাৰোঁ কেনেকৈ ইয়াৰ পৰা যদি চোৱা চাইনটো কিহৰ মই তোমাক কৈছিলোঁ কিহৰ ৰেচিপ্ৰকেল হয় চাইন ইজ দ্য ৰেচিপ্ৰকেল অফ কচেক that is 1 by cosec okay simple meaning এইটোৱে মানে sin cosecৰ ৰেচিপ্ৰকেল আৰু cosec sinৰ ৰেচিপ্ৰকেল মানে উল্টাটো সঁচা মানে cosec theta will be equal to 1 by sin theta okay এইটো মনত ৰখা বহুত ইজি অলৰেডি তোমালোকে যদি এইটো জানা এইকেইটাও লিখিব পাৰিবা এটা আনটোৰ ৰেচিপ্ৰকেল হয় মানে আৰু এইবোৰ আমাৰ পিছত ট্ৰিগনমেট্ৰিক ৰেচিঅ'ৰ মানে যেতিয়া আমি চাম কৰিম তাত হেল্প কৰিব এই ফৰ্মুলাবোৰে তো চিমিলাৰলি প্ৰত্যেকৰ কাৰণে ওলাই তেনেকৈ চাইনৰ কাৰণে কচেকৰ কাৰণে কচৰ কাৰণে টেনৰ কাৰণে কটৰ কাৰণে চেকৰ কাৰণে চবৰ কাৰণে ওলাব তেনেকৈ নেক্সট শ্লাইডত মই তোমালোকক সেইটোৱে বুজাই আছোঁ তো চোৱা চাইনটো কিহৰ ৰেচিপ্ৰকেল কচেকটো চাইনৰ কচটো চেকৰ আৰু চেকটো কচৰ তো 1 বাই হৈ গৈছে কাৰণ আমি জানো ৰেচিপ্ৰকেলত কি হৈ যায় উল্টা যদি আমি ইয়াত তোমাৰ 1 নহয় ধৰা 2 আছে তো তাৰ কি হ'ব ৰেচিপ্ৰকেল উইল বি 1/2 ৰাইট তো চাইন যেনেকৈ আছে চাইন 2ৰ ৰেচিপ্ৰকেল
1/2 তেনেকৈ চাইনৰ ৰেচিপ্ৰকেল আমি অলৰেডি জানো যে কচেক হয় 1/cosec হ'ব অ'কে তেনেকুৱা মানে বস্তুটো তাৰপিছত ইয়াতে ৰেচিপ্ৰকেল ৰেচিঅ'ৰ ভিতৰত এটা মানে স্পেচিয়েল ফৰ্মুলা এটা ওলায় সেইটো তোমালোকক মই বুজাইছোঁ কেনেকৈ ওলায় চাবা আমি যদি প্ৰিভিয়াছ স্লাইডটো চাওঁ ইয়াত যদি তুমি চাইন আৰু কছে এটা এণ্টক ডিভাইড কৰি দিয়া মানে ধৰা এনেকৈ মই এক্সাম্পল ডাইৰেক্ট মানে লাইভ দেখাই আছোঁ চাইন ডিভাইডেড বাই কৈছোঁ কছ থিটা অ'কে ইয়াৰ পৰা মানে এটা নতুন ফৰ্মুলা টাইপ এটা ওলাব যিটো আমাক হেল্প কৰিব পিছত ইজিলি বুজাই দিছোঁ চাবা চাইন মানে কি চা ল কছৰি মানে ল মানে কি লম্ব ডেট ইজ পি কৰ্ণ টু এইচ দেন কছ মানে কি কৈছিলোঁ ক ভুজিয়া ক'ত মানে বি বাই এইচ অ'কে আৰু এইচ যদি কাটা যায় থাকিলে কি পি বাই বি আৰু পি বাই বি কিহৰ ইকুৱেল হয় আগতে পাই আহিছা মই আকৌ এবাৰ দেখাই দিছোঁ বাৰু পি বাই বি কিহৰ ইকুৱেল 10ৰ ইকুৱেল হয় নে নহয় তো আমি কি লিখিব পাৰোঁ ইয়াত চাইন বাই কছ ইজ ইকুৱেল টু কি টেন থিটা এইটো এটা আমাৰ ফৰ্মুলা তো চিম্পলি এইবোৰ মাজৰ এইবোৰতো লিখি নাথাকোঁ আমি ফৰ্মুলাটো লিখিবলৈ গ'লে কি লিখিম আমি লিখিম 10 theta will be equal to sin theta by cos theta এইটো ফৰ্মুলা এটা ওলালে 1 এনেকৈ আৰু এটা ফৰ্মুলা ওলাব যিটো এনেকৈ কৰিও উলিয়াব পাৰা মানে ধৰা ইয়াত কি কৰিছিলোঁ 10 উলিয়াবলৈ sin by cos কৰিছিলোঁ আৰু cos by যদি sin কৰি দিয়া তোমাৰ কি ওলাব কতে ওলাব কাৰণ আমি জানো 10ৰ উল্টাটো যেনেকৈ sin by cosটো কি কৰিলোঁ আমি উল্টা কৰিলোঁ cos by sin হ'লে কি হৈ যায় আমি যিটো অলৰেডি কৰি আহিলোঁ তাৰ উল্টা হয় তো সেইটোৰ পৰা যদি আমাৰ কি ওলাইছিলে ফাৰ্ষ্টটো কৰি যদি আমাৰ 10 ওলাইছিলে আৰু যদি আমি কি কৰি দিওঁ cos থিটা বাই sin থিটা কৰি দিওঁ তেতিয়াও এইটোৰো ৰেচিপ্ৰকেলটো ওলাব হয় নে নহয় 10ৰ ৰেচিপ্ৰকেল কি হয় cot তো সেকেন্ড ফৰ্মুলা উইল বি cot থিটা আৰু এইটো তোমালোকে নিজে কৰি চাবা cos আৰু cos by sin কৰি চাবা ইউজিং দিছ ৰেচিঅ'ছ তোমাৰ চিম্পলি ওলাই যাব কাৰণ বি বি কাটা যাব তাৰপিছত থাকিলে কি বি বি যদি কাটাই গ'ল নহয় এইটো নহয় বি বি নহয় এইচ কাটা যাব তাৰপিছত থাকিলে পি বাই বি যিটো তোমাৰ হ'বগৈ উল্টি যাব কাৰণ তলত এইকেইটা আছে ন তো বি বাই পি হৈ যাব আৰু সেইটো হৈছে কি কট কৰি চাবা এবাৰ অ'কে তো আহা আমি নেক্সট এটা চাম কৰি চাওঁ মই কি কৈছিলোঁ যে আমাৰ যি এই পাইথাগোৰাছ থিয়ৰাম আছিলে আৰু এই ৰেচিঅ'বোৰ আমি জাষ্ট পঢ়িলোঁ সিহঁতি আমাক হেল্প কৰিব এই এনেকুৱা ধৰণৰ চামবোৰ চল্ভ কৰাত অ'কে তাতকৈ আগতে আৰু এটা বস্তু মোৰ থাকি গৈছিলে মই তোমালোকক বুজাই দিছোঁ চোৱা তোমালোকৰ এই যে ফৰ্মুলাবোৰ আছে তাত তুমি দেখিছা যে চাইন কচেক আছে হয়নে এই কচেকটো যদি ইটো চাইডে যায়গৈ মানে ইকুৱেলৰ লেফ্ট চাইডে ডিভাইড হৈ থকাটো কি হৈ যায় ইনটু হৈ যায় তো তাৰ পৰা আৰু ফৰ্মুলা বনিবনে নাই মানে এই দুটা অনলি ফৰ্মুলা নহয় আমাৰ ইয়াত বনিব পৰা এই দুটাটো আছেই আৰু এইকেইটাৰ পৰা বনিব পৰাও বহুত ফৰ্মুলা আমাৰ ট্ৰিগন'মেট্ৰিত আছে যিবোৰে আমাক পিছলৈ চাম চল্ভ কৰিবলৈ বহুত হেল্প কৰিব অ'কে আমি কেইটামান বনাই লওঁ হা মই তোমালোকক দেখাইছোঁ চ' চাইন ইনটু কচেক ইকুৱেল টু কি থাকিবগৈ 1 তো সেইটোৱে লিখিম চাইন থিটা ইনটু কচেক থিটা ইকুৱেল টু 1 আৰু আমি জানো যে যেতিয়া দুটা ৰেচিপ্ৰকেল ইনটু কৰা হয় মানে এটা আনটোৰ যদি ৰেচিপ্ৰকেল হয় সেইটো ইনটু কৰিলে কি হয় সদায় 1 হয় কাৰণ চোৱা আৰু এটা এক্সাম্পল ৰিয়েল এক্সাম্পল লৈছোঁ নাম্বাৰৰ 1/2 আৰু তাৰ ৰেচিপ্ৰকেল কি হ'ব 2 এইকেইটা ইনটু কৰিলে কি হয় সদায় 1 হয় নহয় জানো হয় তো চিমিলাৰলি এটা আনটোৰ ৰেচিপ্ৰকেল হয় তো সিহঁত দুটা ইনটু কৰি দিলেও সদায় 1 হ'ব চিমিলাৰলি কছ আৰু চেক দুইটা ৰেচিপ্ৰকেল হয় তো ইয়াতো 1 হ'ব টেন কট ইনটু কৰিলেও 1 হ'ব চিমিলাৰলি একেটা কথাই কচেক চাইন ইনটু কৰিলে 1 হ'ব মানে একেটা বস্তুৱে আৰু তো এই ফৰ্মুলাকেইটা তোমালোকে এনেকুৱাকৈ উলিয়াই ল'বা এইকেইটাও হেল্প কৰিব আমাক ফিউচাৰত অ'কে
এইটো থাকি গৈছে লেটছ ষ্টাৰ্ট দিছ অ'কে তো আমাক কি দিছে এটা ট্ৰাইংগল এ বি চি ৰাইট এংগল এট বি মানে বিত কি হৈছে এইটো ৰাইট এংগল কৰিছে অ'কে যিটো এইটো দেন দি দিছে যে টেন এ ইকুৱেল টু কি হয় 1/√3 তো এইটো মেইন বস্তু ই আমাক গোটেই কুৱেশ্যনটো চল্ভ কৰিবলৈ হেল্প কৰিব অ'কে কেনেকৈ কৰিব তোমালোকক মই দেখাই আছোঁ চাবা তোমালোকে মানে এইটো ভালকৈ বুজি লোৱা এবাৰ তাৰপিছত মানে কোনো প্ৰব্লেম নহয় মানে চাই যোৱা অ'কে আমি জানো টেনৰ যিটো ৰেচিঅ' P/B হয় আগতে জাষ্ট অলপ আগত পঢ়ি আহিছা তো সেইটোকে আমি লিখি ল'ম এইকেইটা যে উলিয়ালোঁ সেনেকৈ উলিয়ালোঁ মানে টেন এ ইজ কি হয় দি দিছে 1/√3 অ'কে আৰু টেন এ মানে এই এংগলটোত যিটো পি হয় আৰু যিটো বি হয় সেইটো ৰেচিঅ' কি হয় 1/√3 তো P/B that is ইয়াত পি কি হ'ব এৰ পি কি হয় এৰ পাৰপেণ্ডিকুলাৰ হয় এৰ অপজিটত থকা যিটো ছাইড আছে সেইটোৱে তো পাৰপেণ্ডিকুলাৰটো কি হ'ব 1 হ'ব আৰু তোমাৰ বি মানে বেছ এৰ লগত একদম লাগি থকাটোৱে সদায় বেছ হয় তো লাগি আছে কি বি ছাইডটো তো সেইটো কি হ'ব √3 তো সেইকাৰণে ইয়াত ভেলুকেইটা মই লিখি থৈছোঁ বি ইকুৱেল টু √3 হ'ব বি চি ইকুৱেল টু 1 হ'ব একৰ্ডিং টু দ্য গিভেন অ'কে তাৰপিছত পি আৰু বি আমি পাই গ'লোঁ পিটোৰ ভেলু হৈছে তোমাৰ এইটো মানে ডেট ইজ কি ইয়াতে লিখিছোঁ বি চি ইজ ইকুৱেল টু 1 আৰু এ বি ইজ ইকুৱেল টু কি √3 যেনেকৈ আমি অলপ আগতে ছল্ভ কৰিছিলোঁ পাইথাগোৰাছ থিয়ৰমটোত এটা এক্সাম্পল যে লৈছিলোঁ তেনেকৈ এইটো ছল্ভ কৰিব লাগিব দুটা ছাইড আছে আমাৰ ওচৰত নেক্সট উলিয়াব লাগে তো বি চি আৰু এ বি আছে আমি এই হাইপ'টেনিয়াছটো যিটো এ চি সেইটো জাষ্ট উলিয়াই ল'লেই হ'ল তাৰপিছত মানে গোটেইটো বস্তুটো ছল্ভ হৈ যাব কাৰণ চোৱা সাইন আছে কছ আছে মানে এংগল ৱাইজ আমি ৰেচিঅ'কেইটা যদি ভেলুকেইটা উলিয়াই লওঁ চিম্পলি ছল্ভ হৈ যাব মই তোমালোকক দেখাম চাই থাকিবা অ'কে ফাৰ্ষ্ট আমাৰ কাম কি হ'ল এই যিটো আমাৰ এভেইলেবল নাই এ চি ভেলু আমি নাজানো সেইটো উলিয়াই লওঁ তো আমি জানো ফৰ্মুলা কি হয় এ চি স্কুৱাৰ এজ পাৰ পাইথাগোৰাছ এ চি স্কুৱাৰ ইজ ইকুৱেল টু বি চি স্কুৱাৰ প্লাছ এ বি স্কুৱাৰ তো বি চি স্কুৱাৰ মানে তোমাৰ বি স্কুৱাৰ কি হ'ব 1 আৰু এ বি স্কুৱাৰ মানে √3 স্কুৱাৰ মানে 3 তাৰপিছত 1 + 3 = 4 তাৰপিছত এ চিটো যদি তুমি ৰুট লৈ লোৱা মানে এ চিটো ৰুট লৈ ল'লে দুটা ৰুট ল'ব লাগিব আৰু সেইটো হৈ যাব কি এ চি উইল বি ইকুৱেল টু 2 তো আমি পাই গ'লোঁ এইটো ইয়াৰ ভেলু কি 2 তো এটা ছাইড যিটো এইটো তোমাৰ বি চি সেইটো হৈছে 1 আৰু হাইপ'টেনিয়াছ যিটো সেইটো হৈছে তোমাৰ 2 আৰু এ বি যিটো সেইটো হৈছে √3 তো ইয়াৰ পৰাই আমাৰ গোটেই প্ৰব্লেমটো ছল্ভ হৈ যাব কেলৈ আমি গোটেই মানে যিটো মেইন বস্তু ৰেচিঅ'কেইটাৰ পি বি এইচ সেইকেইটা পাই গ'লোঁ তো সেইটোকে আমি লিখি ল'ম এবাৰ ক'ৰবাত চ' ইয়াতে লিখি লৈছোঁ তো এটা এংগেলৰ কাৰণে লিখিম অ'কে ফাৰ্ষ্ট এংগল ফৰ এংগল এ পি কি হ'ব এংগল এৰ পি হৈছে এইটো 1 বি কি হ'ব √3 তাৰপিছত হাইপ'টেনিয়াছ কি হ'ব হাইপ'টেনিয়াছ সদায় একেই থাকে দেই এইটো মনত ৰাখিবা সদায় ৰাইট এংগলৰ যিটো অপ'জিট ছাইড যিটো চবতকৈ ডাঙৰ সেইটোৱে সদায় হাইপ'টেনিয়াছ হয় ত' ডেট ইজ 2 যিটো আমি অলপ আগত পালোঁ ইয়াত এইটো ইউজ কৰিব লাগিব তাৰপিছত নেক্সট এংগল কি লওঁ আমি চি অ'কে ফৰ এংগল চি হোৱাট উইল বি দ্য পি তো এইটো এংগল হৈছে চি ইয়াৰ একদম অপ'জিট থকা যিটো ছাইড আছে সেইটো হৈছে ইয়াৰ পি ডেট ইজ √3 হয়নে নহয় চাই আছা √3 দেন বি কি হ'ব একদম লাগি থকা যিটো ছাইড আছে বি চি এইটো ইয়াৰ ভেলু কিমান
1 আৰু হাইপোটেনিয়াছ কৈছিলোঁ একেই 2 এই ৰেচিঅ'কেইটা আমি পাই গ'লোঁ তো এইকেইটা ইউজ কৰি আমি এই যিটো আমাক ফাইন কৰিব দিছে ভেলু অফ sin a ইনটু cos c প্লাছ cos a ইনটু sin c ইয়াৰ ভেলুটো কেনেকৈ উলিয়াম তো ইয়াত চাবা তো sin লিখি লৈছোঁ আমি এবাৰ দেই sin a cos c প্লাছ cos a ইনটু কি প্লাছ sin c মনত পেলোৱা ইয়াতে তোমাৰ সেই অসমীয়া যিটো মই তোমাক শিকাইছিলোঁ সেইকেইটা মানে পটককৈ মনত ৰৈ যায় মানে আমি জানো চা কি হয় চা লগ চৰি মানে পি বাই হাইপোটেনিয়াছ অ'কে ইয়াৰ পি কি হয় 1 হাইপোটেনিয়াছ কি 2 তাৰপিছত কছ চি কছৰ আছামিজ সেই যিটো মই শিকাইছিলোঁ তোমালোকক সেইটো কি আছিলে ক ভুজিয়া ক'ত ভুজিয়া ইয়াত কি মানে বি 1 বাই ক'ত মানে কি এইটো হাইপোটেনিয়াছ 2 হ'ব নাই চিমিলাৰলি এইটো কৰিম কছ এ এই কাৰণে আমাৰ ভুজিয়া কি হ'ব মানে ভূমি কি হ'ব বি ডেট ইজ দ্য বেছ এইটো হ'ব √3 ডিভাইডেড বাই 2 কাৰণ হাইপোটেনিয়াছ চবতে একে থাকিব আৰু sin c মানে হ'ব কি এইটো sin c এংগল আৰু তাৰ চাইন তাৰ ল কচৰি ইয়াৰ ল হৈছে এইটো লম্ব √3 আৰু হাইপোটেনিয়াছটো ছেমেই থাকে তো ইয়াত টেনশ্যন নাই এইটো আমি চিম্পলি সলভ কৰি দিম 2 ইনটু 2 ইট ইজ 4 1 ইনটু 1 1 দেন √3 দুটা ইনটু কৰিলে কি হয় 3 2 ইনটু 2 4 দেন 4টো তোমাৰ এলচিএম লোৱা কি হ'ব 4 হৈ যাব আৰু 1 + 3 = 4 হৈ যাব আৰু that will be equal to 1 our answer is 1 এই গোটেই যিটো ভেলু উলিয়াব দিছিলে তাৰ ভেলুটো কি হ'ব তেতিয়াহ'লে পালোঁ আমি 1 বাই ডুইং দিছ ফাৰ্ষ্ট তুমি কৰিলা কি যিটো আমাক ৰেচিঅ' দিছিলে সেইটোৰ পৰা তোমাৰ ছাইডকেইটা উলিয়াই ল'লা যিকেইটা আমাৰ ওচৰত আছে তাৰ পৰা যিটো ছাইড নাছিলে যিটো আমাৰ আছিলে হাইপোটেনিয়াছ সেইটো আমাৰ পাইথাগোৰাছ থিয়ৰম পাইথা বাবা বুলি ক'ব পাৰা তুমি ইয়াক পাইথা বাবা থিয়ৰম অ'কে এইটো তোমাৰ মানে পাইথা বাবা মেইন মানে তোমাৰ এইটো চবতে ইউজ কৰিব পাৰিবা তুমি মানে দেন সেইটো চল্ভ কৰাৰ পিছত আমাৰ এ এংগেলৰ কাৰণে পি বি এইচ কি হ'ব চি এংগেলৰ কাৰণে পি বি এইচ কি হ'ব সেইকেইটা আমি জানি ল'ব লাগে জাষ্ট এইকেইটা তুমি লিখিব লাগিব বুলি কথা নাই এক্সামত নিলিখিলেও হ'ব জাষ্ট এনেকৈ মানে তুমি যদি এইটো ৰাইট এংগল ট্ৰাইংগলটো বুজি যোৱা কোনটো এংগেলৰ কাৰণে কোনটো পাৰপেণ্ডিকুলাৰ হয় কোনটো বেছ হয় আৰু হাইপোটেনিয়াছটো ছেমেই থাকে সেইকেইটা যদি এবাৰ জানি লোৱা এই তুমি ডায়েগ্ৰামটো চাই মেলি মানে এইবোৰ লিখিবও নালাগে ডায়েগ্ৰামটো চায়েই তুমি গোটেইটো এবাৰতে চল্ভ কৰি দিব পাৰিবা গোটেইটো অ'কে তো সেইখিনিকে কৰি মেলি ভেলুকেইটা পাতিলোঁ আমি এই ৰেচিঅ'কেইটা চল্ভ কৰি মেলি 1 ওলালে ডেটছ ইট দেন আমি মুভ কৰোঁ নেক্সট শ্লাইডলৈ তো আমি এতিয়া আহিছোঁ ট্ৰিগন'মেট্ৰিক টেবুললৈ তো ট্ৰিগন'মেট্ৰিক টেবুলখন বহুত ডাঙৰ হয় নৰ্মেলি থাকে তোমাৰ 6টা যেটা ৰেচিঅ' আছে সেইকেইটাৰে 0 ডিগ্ৰী 30 ডিগ্ৰী 45 60 আৰু 90 ডিগ্ৰীত যিকেইটা মানে ভেলু হয় সেইকেইটা এই টেবুলখনত লিখা থাকে কিন্তু মই আজি তোমালোকক ক'বলৈ অহা নাই যে তোমালোকে এইটো মনত ৰাখা ইয়াতো তোমালোকক মই এনেকুৱা এটা ট্ৰিক শিকাম মানে যিটোৰ পৰা তুমি মানে হাতত এই 5টা আঙুলিত তোমালোকে এই গোটেই ভেলুকেইটা তুমি উলিয়াই ল'ব পাৰিবা মানে মুখতে ওলাই যাব চাই থকা কেনেকৈ কৰে মানে এবাৰ মানে অলপ প্ৰেক্টিচ লাগিব মুখত উলিয়াবলৈ কিন্তু এবাৰ বুজি গ'লে নেক্সট টাইম আৰু তুমি মানে টেবুলখন চাব নালাগে এক্সামত তোমাৰ মানে হাতত চাবা মানে ওলাই যাব তেনেকৈ হ'ব চাবা অ'কে চ' আমি ফাৰ্ষ্টে কৰিব লাগে কি চাইন আৰু কছৰ ভেলুকেইটা সদায় উলিয়াই ল'ব লাগে অ'কে কেনেকৈ উলিয়াব লাগে এই নিজৰ হাতখন ইউজ কৰি এই ট্ৰিকটোত কি হয় তোমাৰ এইখন হাত অ'কে এইটো হাতৰ যিটো তোমাৰ থাম্বৰ ৰাইট ছাইডে যিখিনি আছে সেইখিনি ধৰিবা চাইন আৰু লেফ্ট ছাইডে যিখিনি আছে সেইখিনি ধৰিবা কছ অ'কে লেফ্টৰ ছাইডৰখিনি কছ আৰু ৰাইট ছাইডৰখিনি চাইন তো সেইটো হিচাপত ল'লে তোমালোকৰ এই গোটেই ভেলুকেইটা কেনেকৈ ওলাব তুমি ধৰা 0টো ধৰা কি এই যেনেকৈ ডায়েগ্ৰামত দেখিছা 0টো তোমাৰ এই থাম্বটো হ'ব তাৰপিছত এইটো 30 তাৰপিছত 45 তাৰপিছত 60 তাৰপিছত 90 5টা আঙুলি আছে 5টা ৰেচিঅ' আছে সেইটো কাৰণে আমাৰ এইটো মানে ট্ৰিকটো কৰিবলৈ ইজি হ'ল বহুত তো ধৰা 0 ডিগ্ৰীত লাগে চাইনৰ ভেলু
এইটো বন্ধ কৰা অ'কে আমাৰ কি কৈছিলোঁ ৰাইট ছাইডৰখিনি যিটো থাম্বৰ ৰাইট ছাইডৰখিনি থাকে সেইখিনি কি হয় সদায় চাইন হয় এই ৰাইট ছাইডে কিবা আছে নেকি একো নাই তো ফিংগাৰ নাই মানে ফিংগাৰ কাউণ্ট কৰিব লাগে সদায় এই লাইনটো মই লিখিও দিছোঁ কিপ ডিভাইডিং দ্য কাউণ্ট অফ ফিংগাৰ্ছ বাই 2 তো সেইটো যদি কৰি যোৱা এইটোৰ ক্ষেত্ৰত চাইন 0ৰ ক্ষেত্ৰত ৰাইট ছাইডে কিবা আছে জানো এটাও ফিংগাৰ নাই ডেট ইজ 0 তো 0ক তুমি যদি ডিভাইড কৰা 2ৰে কি হ'ব 0ক যিহেৰে ডিভাইড কৰা 0 হয় তো সেইটো হৈ গ'ল অ'কে ডেট ইজ দ্য ভেলিউ অফ কি চাইন 0 ডিগ্ৰী নেক্সটটো আমাক যেনিবা উলিয়াব লাগে চাইন 30 ডিগ্ৰী অ'কে 30 ডিগ্ৰী কোনটো এইটো ইণ্ডেক্স ফিংগাৰ তো ইণ্ডেক্স ফিংগাৰটো ফ'ল্ড কৰিলা এনেকৈ থাকিলে কি 1 এটা ৰাইট ছাইডে চাইন মিলাব লাগে ন তো 1 এটা লাগে আমাৰ ওচৰত 1 এটা আছে মানে তাৰপিছত তাকে কিহে ডিভাইড কৰিম সদায় আমি 2ৰে তো আমাৰ এইটো ওলাল নাই 1 এটা অলৰেডি আছে এটা ফিংগাৰ আছে ডিভাইডেড বাই 2 ডেট ইজ দ্য ভেলিউ অফ চাইন 30 ডিগ্ৰী এইটো এটা মজা ট্ৰিক মানে এবাৰ তুমি মনত ৰাখিলে মনত থাকি যাব অ'কে তাৰপিছত 45 ডিগ্ৰী ইয়াত তোমাৰ এটা কনফিউজন হ'ব পাৰে যে 1/√2 হ'ব কেনেকৈ ওলাব 2ৰে ডিভাইড কৰিম কিন্তু 1/√2 হাও কিন্তু একো কমপ্লেক্স বস্তু নহয় মানে এইটো তোমাৰ চোৱা যদি মিডল ফিংগাৰটো তুমি এবাৰ এনেকৈ ক্ল'জ কৰা ৰাইট ছাইডে কেইটা আছে তোমাৰ ফিংগাৰ দুটা তো চিম্পলি কৰি চাবা মানে তোমালোকে কেতিয়াও মানে নকৰাকৈ নাথাকিবা কনফিউজ হ'লেও এবাৰ যদি তুমি লিখি মেলি ট্ৰাই কৰা তেতিয়াও মানে সেইটো নোলোৱাকৈ নাথাকে ওলাবই তো তোক তুমি যদি কেইটা আছিলে কৈছিলোঁ মিডল ফিংগাৰ তোক যদি তুমি 2ৰে ডিভাইড কৰা তেতিয়া ৰ'বা এটা কথা ভুল হ'ল ইয়াত য়েছ এটা বস্তু যিটো তোমাৰ ফিংগাৰৰ কাউণ্ট থাকিব অ'কে সেইটোক সদায় ৰুট ল'ব লাগিব এইটো মই পাহৰি গৈছিলোঁ আচলতে সেইকাৰণে লিখা নহ'ল তো বিফ'ৰ ডিভাইডিং দ্য কাউণ্ট অফ ফিংগাৰ্ছ উই হেভ টু টেক দ্য ৰুট অফ দেম অ'কে চ' 0 হ'ব তো এইটো চিম্পলি ওলাই গ'ল তো 1ৰ ৰুট 1 হ'ব তো এইটো চিম্পলি ওলাই গ'ল কি 1/2 আৰু 45 ডিগ্ৰীত এইটো যদি তুমি ৰুট লোৱা আৰু 2ৰে ডিভাইড কৰা কি হ'ব ৰুটটো কেইটা ইনটু হৈ তোমাৰ এইটো 2 বনায় দুটা তো ৰুটটো কিমানবাৰ যাব ৰুট 2 বাৰে যাব তো 1/√2 হ'ব নাই চাইন 45 উইল বি ইকুৱেল টু 1/√2 অ'কে এইটো মোৰ পাহৰি যোৱাৰ কাৰণে হ'ল কিন্তু বুজিতো পাইছা ন তো সেইকাৰণে দেন আমি যদি উলিয়াওঁ চাইন 60 ডিগ্ৰী চিমিলাৰলি কৰি গৈ থাকিম মানে এতিয়া ফ'ল্ড কৰিম এইটো কেইটা আছে 3 তো এইটো তুমি ল'লা √3/2 এইটো ইয়াত আছে অলৰেডি তাৰপিছত লাষ্ট এইটো কেইটা আছে ফিংগাৰ 4 তো সেইটো কিমান হ'ব চাইন 90 ডিগ্ৰী ডেট ইজ 4√4 ডিভাইডেড বাই 2 এইটো যদি কৰা √4 কিমান 2 তাৰপিছত 2য়ে ডিভাইড কৰি দিলে 1 সেইটো আৰু এই যে ছেকেণ্ড লাইনটো তুমি মানে এই ছেকেণ্ড লাইনটোকো তুমি এনেকৈ ফিংগাৰ ইউজ কৰি থাকিব দৰকাৰ নাই মানে এই টেবুলখন বনাবলৈ এবাৰ তুমি যদি চাইনটো উলিয়াই ল'লা বাকী গোটেইখিনি নিজে ওলাই গৈ থাকিব কেনেকৈ তুমি যদি চোৱা চাইনত 0ৰ পৰা 90লৈকে ইনক্ৰিজ হৈ গৈ থাকে ভেলিউবোৰ 0 1/2 1/√2 √3/2 1 বাঢ়ি গৈ আছে তেনে কছত কি হয় তাৰে উল্টাটো হৈছে চোৱা 0 1/2 1/√2 আৰু √3/2 আৰু 1 আৰু সদায় 45 ডিগ্ৰীত ভেলিউকেইটা এই চাইন আৰু কছৰ একেই থাকে আৰু টেন কটৰ একে থাকে আৰু চেক কচেকৰ একে থাকে অ'কে তো সেইটো কাৰণে আমাৰ গোটেই টেবুলখন বনাবলৈ বহুত ইজি হৈ যায় মই তোমালোকক বনাই এবাৰ দেখাই দিলে তোমালোকে বুজি পাই যাবা এইটোতো বুজিলা কেনেকৈ আমি ফিংগাৰ ট্ৰিক ইউজ কৰিম
এতিয়া আহিলে তোমাৰ টেবুলখন কেনেকৈ বনাম মানে আমি অ'কে তো বুজিলা যে এইটো ইয়াৰ উল্টাত লিখিলে হ'ল চোৱা 0 পৰা 1 লৈকে লিখিছা আৰু 0 ইয়াতো 90ৰ পৰা আহি মেলি 0 পৰা 1 লৈকে এই একেখিনিকে লিখি দিলে কছৰ গোটেই টেবুলৰ ভেলুকেইটা ওলাই যায় তো আমি জানো টেন কি হয় সাইন আৰু কছৰ ডিভাইড কৰা যিটো ভেলু সেইটোৱে তোমাৰ 10 হয় আমি ক'ত উলিয়াই আহিছিলোঁ মনত পেলোৱা 10টো কি হয় এইটো চোৱা এইটো এইবোৰতে আমাৰ এইবোৰ ফৰ্মুলা লাগে সাইন বাই কছ কৰিলে কি ওলায় 10 সেইটোকে আমাৰ ইয়াতো ইউজ কৰিব পাৰিম আমি তো কৰা 0 by 1 will be কি 0 অ'কে বুজিছা দেন 1 by 2 divided by root 3 by 2 root এই 2 কাটা গ'ল থাকিলে কি 1 by root 3 দেন 1 by root 2 আছে 1 by root 2 আছে দুইটা কাটি দিলা কি থাকিলে 1 বুজিছা দেন এইটো চোৱা root 3 by 2 1 by 2 2 কাটা গ'ল থাকিলে কি ওপৰত root 3 তলত 1 1টো নিলিখো আমি থাকিব কি অকল root 3 আৰু আমি জানো যিকোনো সংখ্যাক আমাৰ যদি 0য়ে ডিভাইড কৰে সেইটোৰ মানে কোনো ভেলু নাথাকে মানে আনডিফাইনেবল হয়নে আমি কেনেকৈ লিখোঁ আনডিফাইনেবল ভেলুবোৰক ইনফিনিটি অ'কে তো কৈছিলোঁ কি এটা আনটোৰ উল্টাটো হয়নে তুমি এইখিনিকে যদি এনেকৈ লিখি দিয়া মানে ষ্টাৰ্টিং ফ্ৰম ইনফিনিটি এই কটটো বনি যাব আৰু নহ'লে কি কৰিব পাৰা কটৰ যিটো ফৰ্মুলা আছিলে কছ বাই চাইন আগৰ শ্লাইডত আমি কৰিছিলোঁ সেইটো সেনেকৈ কৰি গ'লেও ওলাই যাব কিন্তু আমি এইটো কৰি নাথাকোঁ ইমান ফৰ্মুলা কেলৈ লগাই থাকিম জানো আমি উল্টাটো হ'ব তো লিখি আহিম ইনফিনিটি root 3 1 by root 3 দেন 0 এইটো ভেলু পালোঁ সাইন কছ টেন কট ওলাই গ'ল চব ওলাইছে আমাৰ চাইনৰ পৰাই এই চাইনৰ পৰা আমি চব পাই গ'লোঁ অলৰেডি এতিয়ালৈকে কিন্তু চেক কছেকৰ কি হ'ব চাইনৰ পৰাটো নাপাওঁ বাৰু এইটো আমাৰ জানো যে চেকটো কিহৰ ৰেচিপ্ৰকেল হয় কছৰ তো 1ৰ ৰেচিপ্ৰকেল কি 1 হ'ব তাৰপিছত root 3 by 2ৰ ৰেচিপ্ৰকেল কি হ'ব 2 by root 3 1 by root 2ৰ ৰেচিপ্ৰকেল কি হ'ব root 2 তাৰপিছত 1 by 2ৰ ৰেচিপ্ৰকেল কি হ'ব 2 দেন 0ৰ ৰেচিপ্ৰকেল আমি জানো 0 হ'ব এইবোৰ কথাই নাই আৰু তাৰপিছত কছেকটো সাইনৰ কি হয় ৰেচিপ্ৰকেল হয় এইটো আগৰ কনচেপ্টবোৰ দেই আগতে যিবোৰ শ্লাইড পঢ়ি আহিলে তাৰে তুমি জাষ্ট লগাইছা ইয়াত অ'কে এই ট্ৰিগন'মেট্ৰিক টেবুলখন বনাবলৈ তো কছেকটো কি হ'ব তেতিয়াহ'লে 0 হ'ব দেন 1 by 2টো হৈ যাব 2 1 by root 2 হৈ যাব 2 বেচিকেলি এই যিটো লাইনত লিখি আহিছা সেইটোকে মানে উল্টাই লিখি দিলেই হয় মানে কৰি নাথাকিলেও হৈ যায় মানে কাৰণ কি কৈছিলোঁ এটা আনটোৰ উল্টা নহয় মানে ধৰা লাইনখিনি হেৰি হৈ যায় মানে 090 এটাত মানে 0 যিটোৰ ভেলু চাইনত যদি ধৰা 0 ভেলু 0 ডিগ্ৰীৰ ভেলু 0 হয় সেই 0 ডিগ্ৰীৰ ভেলুটো ইয়াত যাবগৈ মানে 90 ডিগ্ৰীত কছৰ ভেলু যিটো হ'ব সেইটো একেই হ'ব সাইনৰ লগত মানে তেনেকৈ এইটোকে লিখি দিয়া 0 2 root 2 তাৰপিছত 2 root 3 আৰু লাষ্ট কি আছিলে 1 খতম আমাৰ গোটেই টেবুলখন বনি গ'ল চিম্পল এটা লাইনৰ পৰা ইজিয়েষ্ট ট্ৰিক তুমি এইটো কৰিবলৈ আৰু যেতিয়া এক্সামত যাবা হাততে তুমি চাই মেলি গোটেই বস্তুটোৱে ওলাই যাব কিন্তু প্ৰেক্টিচ লাগিব কিন্তু দেই প্ৰেক্টিচ তোমালোকে বহুত কৰিব লাগিব মানে ট্ৰিগন'মেট্ৰিত প্ৰেক্টিচ নকৰাকৈ মানে বস্তুবোৰ মনত নাথাকে পটককৈ তো ট্ৰিক্সবোৰ দিছোঁ ইউজ কৰি থাকা ছল্ভ কৰা আৰু মানে এনেকৈ ছল্ভ কৰা যাতে মনত থাকি যায় মানে অ'কে প্ৰেক্টিচ কৰিব লাগিব কিন্তু অ'কে দেন আমি নেক্সট মুভ কৰোঁ ইয়াত এটা যদি আমি প্ৰব্লেম লওঁ সাইন 60 ইনটু কছ 30 ইনটু সাইন 30 ইনটু কছ 60 ইয়াৰ ভেলুটো উলিয়াই দিব লাগে তো সাইন মানে কি কৈছিলোঁ আমাৰ সাইন 60 উলিয়াবলৈ কি কৰিম হাত ইউজ কৰা কেনেকৈ 0 30 45 60 হোল্ড কেইটা থাকিলে 3 এই 3টোক কি কৰিবা ৰুট অভাৰ দেন ডিভাইডেড বাই 2 সাইন 60 উইল বি ৰুট 3 ডিভাইডেড বাই 2 তেনেকৈ কছ 30 যদি উলিয়াব লাগে এতিয়াতো আমাৰ ওচৰত টেবুলখন নাই তেতিয়া কেনেকৈ উলিয়াম টেবুলটো তুমি ইমান দীঘল টেবুলখন লিখি থাকিবা নেকি এক্সামত বহি নিলিখা নহয়
কি কৰিবা এইখনে মানে ইউজ কৰিবা কি কৈছিলোঁ ৰাইট চাইডে তোমাৰ চাইন লেফ্ট চাইডে তোমাৰ কি হয় কছ তো এইটো কছ হিচাপে ল'বা এইফালে কি হৈ যায় কছ তো কছ 0 ডিগ্ৰী এইটো 30 ডিগ্ৰী কছ 30 ডিগ্ৰীত তোমাৰ ভেলুটো কি হ'ব কেইটা আছে এইফালে তোমাৰ এইফালেখিনি ল'ম নহয় জানো 1 আছে আৰু 1ক যদি ৰুট কৰা 1 হ'ব আৰু ডিভাইডেড বাই 2 1/2 এবাৰ চাই ল'ব লাগে কনফাৰ্ম হ'লে কি আছিলে 30 ডিগ্ৰী অফ চাইন 30 ডিগ্ৰী অফ what 30 ডিগ্ৰী অফ কছ আৰু 60 ডিগ্ৰী অফ চাইন 60 ডিগ্ৰী অফ চাইন আৰু 30 ডিগ্ৰী অফ কছ উইল বি এইটো হয় আচলতে তো সেইটোৱে কৈছোঁ নহয় তোমাৰ অলপ ভুল হ'ব পাৰে কেতিয়াবা ধৰা 0 ডিগ্ৰী 30 ডিগ্ৰী 0 ডিগ্ৰী আৰু 30 ডিগ্ৰী অ'কে 30 ডিগ্ৰীটো যদি কছৰ ক্ষেত্ৰত চোৱা ইয়াতো চোৱা কেইটা আছে 3টা ফিংগাৰ হয় নে নহয় আমি সদায় এনেকৈ ধৰিব লাগিব মানে উল্টা মোৰে ভুল হৈ গ'ল কৰি থাকোঁতে তো সেইকাৰণে প্ৰেক্টিচ লাগিব বস্তুটো চাবা এতিয়া কেইটা ফিংগাৰ আছে 3টা তো এইটোৰ ভেলু কি হ'ব √3/2 আৰু চোৱা ভুল চবৰে হ'ব পাৰে ভুল হোৱাটো ডাঙৰ কথা নহয় কিন্তু ভুলটো তুমি যদি শুদ্ধ নকৰা আৰু ভুল কৰিবলৈ যদি তোমালোকে ভয় কৰা কেতিয়াও মেটছ নোৱাৰা মানে তুমি মেথছটো সদায় মানে ভুল কৰিবলৈ ৰেডি থাকিবা যিমান তোমাৰ ভুল হ'ব সিমানে তুমি শুদ্ধ কৰিবলৈ মানে আগবাঢ়ি গৈ থাকিবা মানে তো এনেকৈ প্ৰেক্টিচ কৰিবা যিমান প্ৰেক্টিচ কৰিবা সিমান তোমাৰ হেল্প হ'ব শুদ্ধ কৰিবলৈ অ'কে দেন চাইন 30 ডিগ্ৰী উলিয়াম এইবাৰ চাইন 30 ডিগ্ৰী অ'কে এইটো থাকিলে 30 চাইনটো হয় এইফালৰ 1/2 হ'ব তেনেকৈ কছ 60 ডিগ্ৰী অ'কে কছ 60 ডিগ্ৰী এইটো হয় এইটো 45 এইটো 60 তো কছখিনি হয় এইফালৰ 1 আছে আৰু তলত 2 হ'ব মানে ৰুট লোৱা 1ক কথাটো কি একেটাই নহয় জানো কিন্তু √3টোতো ডাইৰেক্ট ওলাই নাযায় সেইকাৰণে আমি এনেকৈ লিখিছোঁ আৰু √1 মানে 1 হয় √3 ইনটু কৰা 3 হ'ব 2 × 2 4 হ'ব তেনেকৈ 1 ইনটু কৰা 1 হ'ব 2 × 2 4 হ'ব তাৰপিছত 4 এলচিএম লোৱা 4 হ'ব 3 + 1 4 হ'ব দেন ডিভাইড কৰি দিয়া জাষ্ট অ'কে বুজিছা দেন লেটছ মুভ টু দ্য নেক্সট স্লাইড তো এইটো এটা ইণ্টাৰেষ্টিং টপিক অফ ট্ৰিগনোমেট্ৰি যিবোৰ আমাৰ নামটো কি পাইথাগোৰিয়ান আইডেণ্টিটিজ তো নামটোৰ পৰাই তুমি ধৰিব পাৰিছা যে এইটো কি হয় পাইথাগোৰাছ যিটো এটা আমাৰ পাইথাগোৰাছ থিয়ৰমটো আছিলে তাৰ পৰা ডিৰাইভ কৰাই 3টা ফৰ্মুলা আছে এই 3টা কেনেকৈ ওলালে সেইকেইটা মই এবাৰ এক্সাম্পল দি বুজাম অ'কে 2টা এক্সাম্পল দি দিম এই থাৰ্ডটো কচেক স্কুৱেৰ ইকুৱেল টু 1/cot স্কুৱেৰ থিটা সেইটো তুমি নিজে প্ৰমাণ কৰিব লাগিব এইটো হোমৱৰ্ক লিখা দেই এতিয়া অলৰেডি হোমৱৰ্ক লিখি থোৱা বাকী দুটা মই তোমালোকক দেখাই আছোঁ কেনেকৈ আমি মানে চল্ভ কৰি উলিয়াব পাৰোঁ মানে ইয়াৰ কাৰণে আমি পাইথাগোৰাছ থিয়ৰমটো মনত পাম কি আছিলে h² ইকুৱেল টু p² প্লাছ b² হয় নহয় তো সেইটোকে ল'ম কেনেকৈ h² ইজ ইকুৱেল টু p² প্লাছ b তো এতিয়া ভাবা ফাৰ্ষ্টৰ যদি এইটো আমাক লাগে অ'কে চাইন্স আমাৰ ফৰ্মুলা যিটো আইডেণ্টিটি ফাৰ্ষ্ট আছে চাইন স্কুৱেৰ থিটা প্লাছ কছ স্কুৱেৰ থিটা কিমান হৈ যায় এইটো 1 হৈ যায় ভেলুটো মানে চাইন স্কুৱেৰ এটা আৰু কছ স্কুৱেৰ এটা যদি আমি চাম কৰোঁ 1 ওলায় হয় নে নহয় এইটো আইডেণ্টিটিয়ে কৈছে আমাক কিন্তু আমি নাজানো কিয় কৈছে আমি প্ৰমাণ কৰি আমি চাব পাৰিম যে এইটো হয় এটা তো আমাক জানো এটা চাইডে কি হয় ইকুৱেল চিনৰ এটা চাইডে কি লাগে 1 লাগে তো ইকুৱেল চিনৰ এটা চাইডে অকলে কি আছে এইটো h তো 1 যদি আমাক লাগে আমি এইফালে কিহেৰি ডিভাইড কৰিব লাগিব h তো বোথ চাইড তুমি ডিভাইড কৰি দিয়া h² অ'কে h² যদি তুমি ডিভাইড কৰা কি হ'ব h² ডিভাইডেড বাই h² দেন p² ডিভাইডেড বাই h² দেন b² ডিভাইডেড বাই h²
both side is divided by h square. Okay, then h square kata gol ki hoye jabo 1, then p by h hole to that is whole square, then b by h hole to that is whole square, আৰু p by h মানে কি যেগিটা আমাৰ trigonometric ratio আসলে আমি জানো এটো কি হয় perpendicular by hypotenuse, that is আমি জানো আগতে আমি কৰি আছো মনত পেলোৱা sin আকৌ এবাৰ সাইড দিলে তোমালোকে পাৰিবা বাৰু sin থিটা আৰু এটো b by h হলে হয় cos থিটা আৰু স্কয়াৰ থাকা কাৰণে স্কয়াৰটো লাগি যাব আৰু সিম্পল আৰু ইকুৱেল টু কিমান হৈ যায় 1 এটো প্ৰুফ ওকে এটো তোমালোকে সাকে লিখিলা ভালকে লিখিলোৱা আৰু নেক্সট তোমাৰ আহিলে এইটো আইডেন্টিটি ইয়াত তোমাৰ এই যে স্টার্টিংত আছে ভ্যালুটো কি হৈছে 1 1 কেতিয়া হয় যেতিয়া সেম সংখ্যাক ডিভাইড কৰে তেতিয়া 1 হৈ যায় যেনেকৈ ইয়াত হ'ল h স্কয়াৰক h স্কয়াৰে ডিভাইড কৰিলে 1 হৈ গ'ল তেন্তে এটো প্ৰমাণ কৰিবলৈ হলে এই p টোক আমি p স্কয়াৰে ডিভাইড কৰিব লাগিব কিন্তু অকলটো ইয়াক কৰিব নোৱাৰো আমি বোথ সাইড কৰিব লাগিব তো দুইটা সাইডৰে কৰি দিম p স্কয়াৰ ডিভাইড ওকে এতিয়া এইটো সেকেন্ড আইডেন্টিটিটো প্ৰুফ হৈ যাব তোমালোকক মই এইটো ইয়াত কৰিছো ওকে তো আমি ফার্স্টে লিখি লম যেটো আমাৰ মেইন আছিলে h স্কয়াৰ ইকুয়াল টু p স্কয়াৰ প্লাস b স্কয়াৰ আমি কি কৰিম বুলি কলো ফার্স্টৰটো 1 বনাব লাগে তো হেতু যদি 1 বনোৱা তো p স্কয়াৰ ডিভাইড কৰিবলৈ কৈছিল হয় না p স্কয়াৰ তাৰপিছত 2b স্কয়াৰ বাই তো এইটো হৈ যাব h বাই p আমি চাই লওঁ আগতে ৰেশিও কিটা আগৰ ঘূৰাই মেলি b মানে p by b মানে আমি জানো 10 হয় আৰু এইটো কি হবলে cot এইটো যদি cot হয় cot স্কয়াৰ থিটা আৰু এইটো কি হ'ব h by p মানে কি হ'ব আমি জানো এইটো sec হ'ব obviously কিন্তু আমি এবাৰ চাই লৈছো আৰু কনফার্ম হ'বলে ওকে yes এইটো যেটো sec আছিলে h by b হয় না তো h by b আমি যদি চাও h by sec লাগে ন h by p হে ওলাইছে আকৌ h by p ক'ত আছে h by p cosec হয় কনফার্ম কৰি দিছো h by p yes হয় so h by p will be cosec আমাৰ এই ফৰ্মুলাটো ওলাইছে এই ফৰ্মুলা কৰিছো কেতিয়া লাগিব হ'ব মই আৰু 5 মিনিট হৈছে মানে এইটো বুজিছো মই কৰি দিছো পটককে দেন আমাৰ এতিয়া তোমাৰ হেতু বুজিলা আৰু হোমৱৰ্কটো ল'বা টাইম কম আছে মোৰ ওচৰত তো এইটো চোৱা লাষ্ট এইটো সলভ কৰিবলৈ কেনে কৰিম সিম্পল 1 plus 10 স্কয়াৰ a আৰু 1 plus cot স্কয়াৰ a আমি যদি চাও ফৰ্মুলা কিটা 1 plus 10 স্কয়াৰ কি হয় sec স্কয়াৰ আৰু 1 plus cot স্কয়াৰ cosec স্কয়াৰ এটোকে আমি লিখি দিম ইয়াত তো আমি লিখি দিলো sec স্কয়াৰ a আৰু cosec স্কয়াৰ a sec আৰু cosec মানে কি হয় এটা আনটোৰ ৰেচিপ্ৰকেল আছিলে 1 by cos স্কয়াৰ a 1 by sin স্কয়াৰ a এটো তুমি তলত আছে ন এটো ঘূৰাই দিয়া মানে ৰেচিপ্ৰকেল মানে গিটা 1 ডিভাইড হৈ থকা গিটা ওপৰলৈ লৈ যোৱা ইয়াত যাব আৰু cos টো তললৈ আহিব cos স্কয়াৰ আৰু sin by cos মানে জানো আমি কি হয় 10 আৰু 10 স্কয়াৰ লাগি আছে তো এটো ফৰ্মুলা আনসাৰ হ'ব ইয়াৰ 10 স্কয়াৰ আৰু ইয়াৰ কেনেকৈ হ'ব সিম্পল তুমি লেফট হ্যান্ড সাইড লো লেফট হ্যান্ড সাইডে কি দিছে cos plus sec a স্কয়াৰ তাৰপিছত sin plus cosec স্কয়াৰ ওকে এটো তুমি কৰি দিয়া sin স্কয়াৰ a plus cosec স্কয়াৰ a plus 2 into এটো sin a into
cosec a দেন এইটো কৰিলে কি হ'ব এইটো হ'ব cos square a plus sec square a plus 2 into cos a sec a আৰু cos a sec a যিটো আছিলে এটা আনটো ৰেচিপ্ৰকেল হ'লে কি হৈ যায় 1 আৰু তেনেকৈ এইটো তোমাৰ sin into cosec 1 হ'ব তো সেইটো আমি লিখি দিব পাৰিম আৰু sin আৰু cos আছিলে হয় নাই sin আৰু cosৰ প্লাছ কৰিলে কি হ'লে 1 তাৰপিছত এইটো cosecটো বেলেগকৈ ৰাখিম এইটো কি হৈ যাব 1ৰ লগত 2 ইনটু কৰা কি হ'ব 2 এইটো হৈ যাব 1ৰ লগত 2 ইনটু কৰা 2 তাৰপিছত থাকিলে এইটো আমাৰ ওচৰত এই cosecটো থাকিলে আৰু থাকিলে আমাৰ ওচৰত এইটো sec cosec query আৰু sec query থাকিলে এইটো 5 হ'ব cosec square এই ফৰ্মুলাটো কি cosec square 1 plus cot আৰু sec 1 plus tan 1 plus cot square a 1 plus tan square a 5 plus 1 plus 1 equal to 7 থাকিলে কি cot আৰু tan square এইকেইটা যেনেকৈ আছে তেনেকৈ লিখিছোঁ tan square a আৰু cot square a এনেকৈ hence solved thank you all তোমালোকে চাগে বুজিছা আৰু ট্ৰিককেইটা শুনি কেনেকুৱা লাগিলে আজি ক'বা আৰু লেটছ মিট ইন দ্য নেক্সট ক্লাছ